उनका पावर तो किमान लसी तूत 20 हाँ 20 চাইছো এতিয়া মজা বে এতে চোন চালা মাংস ধোৱা পাৰি আই ধুবা নুৰি শুকাব হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে ৱেলকাম বেক মোৰ আৰু নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ তো বাকী হয় আজি আছোঁ মোৰ কাৰ ঘৰতো প্ৰাঞ্জলহঁতৰ ঘৰত আছোঁ আমি তো মেইনলি আমি ইয়াতে মজাকে বহি আছোঁ আমাৰ বন্ধু দুটাৰ এতিয়া মজাকে এক্সামৰ এডমিট আহিছে এডমিট ল'ব আহিছোঁ কিন্তু ইয়াতে মজাকে এটা ফিল্ডছত কিবা কিবি খালোঁ এইখিনি ৰিভিউ নকৰোঁ কি খালোঁ বাকী ইয়াত চাহ বনাব দিছোঁ ই চাহ বনা নাই পইচা মই মজা আপোনালোকক মানে বস্তু দেখাওঁ এই সস্তা যোগাৰ বুলি যে কয় এই চাহ টৰ্চৰ পাৱাৰ আৰু এইটো টৰ্চ এলা খোলা টৰ্চ নহয় দেই এই চাইকেলত যে লগাব পাৰি সেই টৰ্চ এইগিলা মানে টেলেণ্টটো ক'ৰ পৰা বাছা বাছ হা মাৰ পাৰা ৰ'ক ইছকো বল নে হয় কিন্তু এইটো বঢ়িয়া অলপ চাৰ্জ দি পাৱাৰ দেখছা নাই পাৱাৰটো মচৰ আন্ধাৰ আছে দে আচ্ছা কি পাৱাৰ আৰু ফেনখান মানে নামতে ফেন দেই ঘণ্টা হাৱাই নাই ৰাতি কি কৰা তহঁতে হা ৰাতি ঠাণ্ডা হৈ যায় বাৰু প্লেচটো ভালে আছে আৰু ইফালে বেল চেল মজাকে থৈ দিছি আহিম ৰ কোনোবা দিনা খাম বেলৰ চৰ্বত তো এতিয়া সময় হৈছে মোটামুটি 12:10 ঘৰত মাতি আছে কি কষ্ট ক'ত আছা কিন্তু আহিছোঁ ইয়াতে এডমিট ল'বলৈ ঘৰত জনোৱা নাই কি কৰিবলৈ আহিছোঁ আমি ইয়াতে সেইটোৱে কথা বোলে কিবা নতুন ৱাশ্বিং মেচিন আনিছে আমি ৱাশ্বিং মেচিনটো অলপ ৰিভিউ কৰি দিওঁ ৰুম কা পাৱাৰ তো কিমান লৈছি তোত 20 হা 20 সালা পইচা নাই বুলি কি মাল লৈছ ৰে এইটো কি ৰহ মই বনাই আছোঁ এতিয়া মজা বে এতে চোন চালা মাংস ধোৱা পাৰি আই ধুবা নুৰি শুকাব পাৰি আৰু এইটো সোমাই আৰু এইটোত কাপোৰ ধোৱা এইটো মানে মেচিনটোৰ দামটো কিমান লৈছিল 20 দাম আছে এইটো মজা আছে মানুহটো মটৰলা নেকি মটৰলাৰ মোৰ মোবাইলটো আৰু মটৰলাৰ এইটো আছে 10 কেজি জয় মটৰলা 10 কেজি মজা বে দেহ ধনী হৈছে আমি কি কৰি আছো 10টা আছে এই বাপৰে 10টা ষ্টাৰ এই ছালা 10টা ষ্টাৰ আছে ভাই থ্যাংক ইউ দে ফ্ল্যাশটো মাৰাৰ কাৰণে মই ফ্ল্যাশটো মাৰাৰ লাগিছো একো নাই এইফালে কি আছে এই বাথৰুম আছে এই ছালা বাথৰুম আছে এইটো হাগা বাথৰুম আছে এই হাগা বাথৰুম একো নাই ঘৰৰ কিন্তু ভালে লাগছে কিন্তু দে ভাই মজা ৰুম এটা ঘৰৰ পিছফালে বহাই যায় ন আৰু এইটো মানে এটোৰ মানে মেইন কথা বেলকনিটো মই মজাকে দেখাই দিওঁ ভাই ব্লগ না ভাই মজাকে চব দেখি আচ্ছা মই যে মোৰ চাইকেলখনৰ কথা কৈছিলোঁ এইখন হ'ল 12,000 টকাৰ চাইকেল এইখন আগত থকাখন ব্ৰিটিছ ইগলখন ঠিক আছে 12,000 টকাৰ চাইকেল এখন আৰু এখন হৈছে 5,000 টকাৰ চাইকেল দুখনৰ মাজত ডিফাৰেঞ্চ চা এখনৰ চা আৰু এখনৰ চা মানে মই বেয়া লছ নাজানো না এই পঢ়িও দেখছ ই পঢ়িও আৰু এইগিলাখন এডমিটৰ নাম্বাৰ চাম্বাৰ নেদেখাওঁ এডমিট এতিয়া মজাকে আৰু এডাল হ'ল লক এই চালা এইগিলা এই ধনী হৈছে কিন্তু এহেঁত মই লাহে লাহে না পা আৰু ইফালে মই ব্লগ বনাই আছোঁ কিবা অলপমান বস্তু কি আছে এই আনবক্সিং কৰি দিছোঁ চব বস্তু আনবক্সিং ফিল্টাৰ নাছে কিয়া ভাই মোৰ পেটটোত কিয় সৰু ফিল্টাৰ চালা অলপ বাহিৰৰ বেকগ্ৰাউণ্ডটো দেখাই দিওঁ বাহিৰ মজা দে আমি আহিছোঁ এতিয়া অলপ মজাকে চাহ বনাই দি আমাক চাহ বনাব জানা না জানো কিন্তু খাবিছো এতিয়া এটা মজা বস্তু দেখাম আমাৰ ৰূপা দাদাই বনাইছে এই চাওঁ ইটো দেখাই দিছোঁ চালা হেনু বনাই দিছে ঐ হেয়াৰ ষ্টাইল এতিয়াৰ হেয়াৰ ষ্টাইলটো চা আৰু এয়াৰ হেয়াৰ ষ্টাইলটো চা চালা পাৰব বেছ চবতকে ভালেটো লাগিছে কোনটো এইটো মজা লাগিছে আমি হেয়াৰ ষ্টাইল নলালে আমি সেক্সি বে হয় না পিছফালে বাকী মই কাণ চান মজাকে ফুটে এতিয়া গুণ্ডাৰ দৰে ফিল এটা হৈছোঁ তো আজিৰ ব্লগটো এইখিনিয়ে যদি অলপো ভাল লাগিছে এটা লাইক কৰি দিবা আৰু যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিবা লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই